তো মোৰ লগত আছে হাই মানে ভাতটো মানে মাহত একবাৰ গা ধুই সেইকাৰণে যেতিয়া সম্পত্তি ঘণ্টামান লাগে তো হাই হেল্ল' হোৱাটছআপ এণ্ড ৱেলকাম বেক টু মাই চেনেল। আজি এটা মজা জেগাত গৈ আছোঁ। কি জেগাত জাগা নহয়, একচুৱেলি এজন মানুহক লগ কৰিব গৈ আছোঁ। মানুহজন দেখা পাব কোন হয়, থাম্বনেইলত চাই গম পালে অলপ চলপ। অলপ আগতে মই লগ কৰি আহিলোঁ তেখেতক, মানে ৰখি আছিলোঁ অলপ টাইম। ৰাস্তাত দেখা পাই মানে আমি গৈ আছিলোঁ আপোনাৰ চিৰাখানা ছাইডৰ পৰা পাব্লিক হেল্থ ছাইডত আহি আছিলোঁ। তো পাব্লিক হেল্থত লগ পালোঁ, লগ পাই লগালগ ইউ টাৰ্ণ মাৰি তেওঁলোকৰ ঘৰত গৈ পাইছোঁ। ঘৰৰ আগত ৰখি আছিলোঁ, ঘৰটো আমাৰ এইখিনিতে ওচৰতে, চব দেখাই দিম আজি। বহুত ডাঙৰ ফেন হয় তেওঁলোকৰ। তো মোৰ আজি বহুত এটা মানে ইউটিউব ষ্টাৰ্ট কৰাৰ পৰা মানে যিকেইটা মানুহক লগ কৰিব ইচ্ছা আছিলে তাৰে এজন মানুহক আজি লগ পাম। তো চাই থাকক ভিডিঅ'টো। তো এতিয়া আমি ওলালোঁ বেতালদাৰ ঘৰত, বেতালদাৰ ৰুমত। বেতালদা, নিপুদা, ৰূপদা তেওঁলোকক অলপ আগতে লগ কৰি আহিলোঁ। তেওঁলোকে MVI পুলিচৰ শ্বুটিং কৰি আছিলে, তো জাষ্ট আহি পাইছিলে। তো সেইটো কাৰণে আমি ক'লোঁ যে অলপ দেৰিকৈ যাম, আৰু তেওঁলোকে ক'লে অলপ দেৰিকৈ আহিবা, গধূলি টাইমত আহিবা। তো এতিয়া গৈ আছোঁ বেতালদাৰ ৰুমত। এক্সাইটেড মানে প্ৰত্যেক যিমানখিনি ইউটিউবাৰ আছে আমাৰ অসমত, বিশেষকৈ নতুন যিখিনি বিগিনাৰ ইউটিউবাৰ আছে যেনেকৈ মই, তো আমাৰ কাৰণেতো এইটো এটা সপোন বুলিয়ে ক'ব লাগিব। কাৰণ কি বেতালদা হ'ল, ডিম্পুদা হ'ল, বিকাশদা হ'ল, তেওঁলোক আমাৰ ইনস্পিৰেশ্যন হয়। তো যাৰ পৰা শিকিছোঁ, তেওঁলোকে যদি আজি মুখৰ আগত যদি দেখা পাওঁ, মুখৰ আগত একেলগে বহি কথা যদি পাতোঁ, তো নিজৰ মনটো এটা মানে মজা লাগি যায় আৰু ভাল লাগি যায় আৰু কি ক'ম আৰু। মই মানে মুখেদি ক'ব পৰা নাই এই পিছফালে কৈ আছে বিকি ব্লগছ, মোৰ অলপ কওঁতে বোলে ময়ে বকি আছোঁ। ঠিক আছে, ই অলপ কৈ লওক, মই অলপ পিছত কৰি আছোঁ। আপোনালোকে চাই থাকক মটৰ ব্লগিং। স্বাগতম জীৱনৰ পৃষ্ঠাত, অন্তহীন নদীয়াৰে ভৰা এখন গধুৰ কিতাপ। সপোনৰে ৰচা এটা দুটা মনৰ ভাষা, ধুমুহাৰে ভৰা তথাপিও নাই আশা এৰা। আমাৰ ঘৰ হৈছে অলপ ওপৰত মানে অলপ টিলাত পাহাৰত, আৰু আমাৰ ঘৰৰ পিছেদিয়ে বেতালদাৰ ৰুম। আমাৰ ঘৰৰ ওপৰতে যদি জাপ মাৰি দিওঁ ডাইৰেক্ট বেতালদাৰ ৰুমত পৰিম তেনেকুৱা। কিন্তু এতিয়া যিহেতু গাড়ী লৈ আহিছোঁ, তো অলপ ঘূৰি আহিছোঁ। মই শত্ৰুক নেওচিম, মই সন্তান এই অসমৰ। It's northeast, sunrise is the earliest. Vice is the dirty, and dies at the earliest. It's like a lonely girl who cries in them dirty jacks, screaming for attention while she's pregnant off Australia. তো বেতালদা, নিপুদাহঁতৰ কাৰণে কিবা এটা বস্তু লৈ লওঁ, খোৱা বস্তু দিয়ে দিছোঁ। पैक कर दीजिए। तो क्या रिकॉर्डिंग कर रहे हैं भैया? हाँ, क्या रिकॉर्डिंग? हम ब्लॉग बनाते हैं यूट्यूब पे। तो अभी जा रहे हैं, वो बेताल है ना यूट्यूब का, देखते हैं कि नहीं पता नहीं। तो थोड़ा यूट्यूब का सेंसेशन है, तो उनके घर जा रहे हैं अभी। बनाते घर से बना के आ रहे हैं। अच्छा भाई, चलते। तो लो थम्स अप जूता। तो अभी जा रहे হিন্দীতে কৈছে, মাইকী মানুহজনৰ হিন্দীত কথা পাতিছিলোঁ কাৰণে হিন্দীতে আহি গৈছে, চৰি। তো আমি লৈ ল'লোঁ মিঠাই, আৰু এইকেইটা ক'ত? এইকেইটা তাতে আছে। এজনৰ পাতলো এই ভিডিঅ' লগতে লাজ কৰিছে। যাওঁ আগৰটো, চৰি। এইটো আমাৰ বেতালদাৰ ৰুম, ইয়াতে আছে বেতালদা। কোনোবা আহিছে আৰু, তো আমাৰ গাড়ীখন ইয়াতে পাৰ্ক কৰি দিওঁ। গাড়ীখন ইয়াতে পাৰ্ক কৰোঁ, তাৰপিছত আমি পাৰ্ক কৰি দিয়া। তো আমি আহি পালোঁ বেতালদাৰ ঘৰ, আৰু বেতালদাৰ এখন বাইকখন এইটো লিখা আছে চাই লাভ নাই খৰচ আছে। তো এখন হ'ল বেতালদাৰ বাইকখন, আপোনালোকে চবে দেখি থাকে ব্লগত। এখনত ঘূৰি বেতালদাহঁতে পূৰা ব্লগ কৰি থাকে, য'তে ত'তে যায়। তো এতিয়া বেতালদাৰ মাতি দিওঁ মই, মাতাৰ পিছত
কৰি আছোঁ Bringing in the terror, don't step any close, you might just get embarrassed. We ain't Akbar's dynasty, we just Danny's finest team. I'm living my dreams while the haters, they critic and sleep. This cipher is nothing, just a handful of skills. Your bars so chill, my bars the thrill. Cheer for the upper ray, we here to stay. Your mayhem is smaller than my mayday. If I don't feel what you say, then you gotta stop. তো বেতাল দাহঁতে এতিয়া অলপ ভাত খাই আছে বোলে কাৰণ কিয় দিনটো তেওঁলোকে MVI পুলিচৰ শ্বুটিং কৰি আছিলে বোলে ক'লে মোক অলপ আগতে তো তেওঁলোকে এতিয়া ভাত খাই আছে অলপ ভাতখিনি খাই লওক তাৰপিছত আমি কথা পাতিম বেতাল দাহঁতৰ লগত লগ কৰাম আপোনালোকক তো চাই থাকক আৰু এখন বেতালৰ বাইকখনতে কিবা এটা মজা আছে তো কি কওঁ আৰু বেতালৰ বাইকখনতে মজা আছে বেতালদাক লগ পালে চাই থাকক বেতালদা খাই আছিলে ভাত খাই এটি চাগে ভাত নোখোৱাকৈ আহিল ন ভাত খালোঁ তো মোৰ লগত আছে হাই মানে ভাত খাই থাকোঁতে মাতছি মুগী তো ভাতখিনি খাই কিনে অলপ ৰখিলে বেয়া নাপাবাই এই নাপাওঁ কি নাম আছিল অভি ব্লগ চেনেলটো সকলোৱে চাবা যোনে যোনে আমাক মৰম কৰিছে ইমান দিন তো উঠি অহা মানুহ ইয়াতক অলপ মৰম কৰিবা ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো কি কৰি আছা এই ছাবস্ক্ৰাইব কৰি দিবা বেতালদা গৈছে তো ছাবস্ক্ৰাইব কৰিব লাগিব টেনশ্যন নাই অলপ বেতালদাৰ পৰা অলপ মোৰ পিনে অলপ ফ্ৰেণ্ডবিলাক আহিবা নিশ্চয় নিপুদা ক'ত আছে গা ধুই আছে নেকি তো বেতালদাক লগ পালোঁ নিপুদাই গা ধুই আছে আৰু আমাৰ ব্লগাৰ আৰু এটা ইও কিবা সুধি লোৱা তো বেতালদা ভাত খাই আছিল আমি যোৱাতে ওলাই আহিলে MVI পুলিচৰ কালি এটা ভিডিঅ' চালোঁ এই নিপুদাই যে ক'ৰ ওপৰত লাগি গৈছে তাৰে এটা আহি আছে MVI পুলিচৰ ছেকেণ্ড নহয় চাগে 10 নম্বৰ পাৰ্ট হ'ব MVI পুলিচৰ তো এইটো ওলা টিভিত পাবা আৰু আফ্ৰিকান ভালো ভ্লগ বনাওঁ সেইটো চাব পাৰোঁ আফ্ৰিকান ভালতো মই আৰম্ভণিৰ পৰা চাই চাবা হ'লে ওলা টিভিটো আগতে ফেন বাৰু মই তোমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব লাগে কৰিবা এই বেতালদে মই ছাবস্ক্ৰাইব কৰিব বোলে চেনেল তো বেতালদে যদি কৰিব পাৰিছে আপোনালোকে কৰিব পাৰিব অঁ কৰিব পাৰিব আৰু এই দাদাকো দেখিছিলে এটা ভিডিঅ' ব্লগিঙত আছে তো অলপ ফটোশ্বুট কৰি লওঁ ময়ো নিপুদাই গা ধুই দিলে মানে মাহত একবাৰ গা ধুৱে সেইকাৰণে যেতিয়া সম্পু 3 ঘণ্টামান লাগে পুৰা একদম মজা চাফা কৰি আহে পুৰা তো বেতালদাৰ কাৰণে অলপ বস্তু আনিছিলোঁ বেতালদা এইখিনি লৈ লওক যিহেতু অলপ প্ৰথমতে লগ পাইছোঁ ন ঠিক আছে এই বেতালদা এইটো পুৰস্কাৰ প্ৰথম পুৰস্কাৰ আছে না কেমেৰা ভাল লাগিল ভাই অলপ ঠাণ্ডা আছে খামটো ভিতৰি যায় বঢ়িয়া ঠিক আছে ভাই গোটেইটো লগ পাম বেতালদা ছাবস্ক্ৰাইব কৰি দিবা তো বেতালদা ঘৰৰ পৰা ওলালোঁ অলপ দেৰি হৈ আছে বেতালদা অলপ টৰ্চটো মাৰাচোন অলপ লাইটটো মাৰা অলপ আন্ধাৰ হৈ আছে তো বেতালদাৰ ঘৰৰ পৰা ওলালোঁ কাৰণ কি বেতালদা এতিয়া যাব শ্বুটিং কি কৰিব যাব চুলি কাটিব যাব জুই দি চুলি কাটিব যাব ফায়াৰ কাটিং তো তাতে যাব অলপ দেৰি হৈ আছে তো আমি এইখিনিতে সামৰি দিওঁ ভিডিঅ'টো কাৰণ নিপুদা আছিলে গা ধুই ৰূপজ্যোতি দাও কিবা কাম কৰি আছিলে বেতালদা অলপ ফ্ৰী আছিল কাৰণে ওলাই আহিলে তথাপি ইমান বিজি শ্বেডিউলৰ মাজত এতিয়া আকৌ ক'ৰবাত কামত যাব কাম কৰি শ্বুটিং কৰি আহিল আৰু এতিয়া ক'ৰবাত ফায়াৰ কাটিং দিব যাব চুলি ডিম্পুদাই যেনে দিছিলে তো তেনেকৈ তো ইমান বিজি শ্বেডিউলৰ মাজত যে আমাক টাইমখিনি দিছে ভাল লাগিছে আৰু বেতালদাই মোৰ চেনেল বোলে ছাবস্ক্ৰাইব কৰিম বুলি কৈছে নাজানো কি কৰে কৰিব চাগে কৰিব লাগে কাৰণ কি তেওঁ এক কথা মানুহ দুই কথা নহয় তো যি কি নহওক ভাল লাগিল এক্সাইটমেণ্ট এটা আছিলে লগ পালোঁ আকৌ লগ পাম ওচৰতে থাকোঁ আকৌ কালি আহিম পৰহি সদায় আহিম এতিয়া আৰু সদায় আহিলে খেলিব সদায় নাহোঁ মাজে আহিম তো গোটেই লগ পালোঁ এই বাই কৈ দিয়ে তো আজিৰ কাৰণে ভিডিঅ'টো সামৰি দিওঁ বেছি দীঘলীয়া নকৰোঁ কাৰণ কিয় বেতালদা যিহেতু নাই বেতালদাৰে কণ্টেণ্ট আছিলে ৰ'বা চেঞ্জ হোৱা নাই কনচেপ্টটো বেতালদাৰে আছিলে তো সামৰি দিওঁ বেতালদা নাই চবে একবাৰ বাই কৈ দিয়া বাই ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌজয়